নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে অহা এক্সাম যেনেকৈ APDCL, আসাম পুলিচ, PNRD, PWD ইৰিগেশ্যন আৰু ভিন ভিন ডিপাৰ্টমেণ্টৰ এক্সামৰ বাবে প্ৰিপাৰেশ্যন ভালকৈ কৰি আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুন এটা আপডেট দিছে অসম চৰকাৰে যিটো 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল সেই সন্দৰ্ভত। চ' আপুনি ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো এটা লাইক কৰি কিনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে যিকোনো আপডেট আপুনি একেবাৰে প্ৰথমে দেখিব পাৰে। চ' বন্ধুসকল, আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা এটা নতুন আপডেট আহিছে, যিটো মুখ্যমন্ত্ৰীয়ে টুইট যোগে ক'লে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি এটা কনফাৰেন্স কৰিছে তেওঁৰ উচ্চপদস্থ যিবোৰ বিষয়াসকল আছে তেওঁলোকৰ লগত, আৰু তাতে মুখ্যমন্ত্ৰীয়ে অৰ্ডাৰ কৰিছে যে যিটো আসাম পুলিচ, PNRD, হেল্থ, ফেমিলি ৱেলফেয়াৰ, PWD ইৰিগেশ্যন আৰু বেলেগ ডিপাৰ্টমেণ্ট আছে, সেইবোৰত গভৰ্ণমেণ্টে যিটো 1 লাখ চাকৰিৰ যিটো প্ৰতিশ্ৰুতি দিছিল সেই খালী থকা ভেকেঞ্চিবোৰ অতি শীঘ্ৰে পূৰণ কৰা হ'ব। বাট ইয়াতে মেইন এটা প্ৰব্লেম হ'ল যে আগতে যিবোৰ এক্সাম হৈছে, যেনেকৈ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সাম হৈ গৈছে, তাৰপিছত DHSৰ এক্সামবোৰো হৈ গৈছে, সেইবোৰৰ ৰিজাল্ট এতিয়ালৈকে নাই দিয়া। সেইকাৰণে কি হ'ব, এতিয়া নতুন যিবোৰ এপ্লাই আহিব সেইবোৰত যিবোৰ মানুহৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আৰু DHSৰ এক্সাম ভাল হৈছে সেইবোৰ মানুহে আকৌ এপ্লাই কৰিব, আৰু তাতে কি হ'ব, এটা মানুহে 2-3টা চিট অকুপাই কৰি ৰাখিব। এনেকৈ হ'লে কি হ'ব, যিটো 1 লাখ চাকৰিৰ ভেকেঞ্চি আছে তাতে অনলি 60,000 to 70,000 মানুহে চাকৰিটো পাব। আৰু এনেদৰে হ'লে যিটো 1 লাখ চাকৰি আছিল তাৰ ভিতৰত 30,000-40,000 চাকৰি ভেকেণ্টি থাকিব, মানে তাতে 30,000 to 40,000 কম এপ্লিকেণ্ট লৈ কিনে এপইণ্টমেণ্টবোৰ দিয়া হ'ব। চ' ফ্ৰেণ্ডছ, এনেদৰে কোনোবা আপডেট আপুনি পাব হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো লাইক কৰি কিনে বেল বটনটো টিপি দিয়ক যাতে যিকোনো নটিফিকেশ্যন আপুনি একেবাৰে প্ৰথমে পাব পাৰে।